কোভিড-19 সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা ব্যৱসায়ীসকলে কি ধৰণে গ্ৰহণ কৰিছে সেয়া প্ৰত্যক্ষ কৰিবলৈ বজাৰলৈ ওলাই আহিল ৰহা প্ৰশাসন। বৃহস্পতিবাৰে নগাঁও জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ৰহা প্ৰশাসনৰ হয় ৰহাৰ ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা ৰাজচক্ৰ বিষয়া সন্তোষ কুমাৰ নাথ আৰু ৰহা আৰক্ষীৰ হয় সহকাৰী পৰিদৰ্শক আবুল হুছেইনৰ নেতৃত্বত এটা দলে ৰহা বজাৰখন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত দলটোৱে ব্যৱসায়ীসকলে কোভিড প্ৰটকল মানি চলিছে নে নাই সেই দিশটো পৰ্যবেক্ষণ কৰে আৰু কোভিড প্ৰটকল মানি চলিবলৈ কঠোৰভাৱে সকিয়নি দিয়ে। নগাঁও ডিচি মহোদয়ৰ আদেশ মৰ্মে আৰু চক্ৰ বিষয়া মহোদয়ৰ সহযোগত আজি ৰহাৰ এই মাৰ্কেট প্লেচত আমি কোভিড গাইডলাইনটো সুচাৰুৰূপে পালন হৈছেনে তাৰ বিষয়ে এটা ইনস্পেকশ্যন কৰিলোঁ। ইয়াতে আমি যিমানকেইখন দোকান ঘূৰিলোঁ তাতে দেখিছোঁ যে তেওঁলোকে কোভিডৰ গাইডলাইনটো সুচাৰুৰূপে পালন কৰিছে। হেণ্ড চেনিটাইজাৰ ৰাখিছে, ৱাশ্বিং পইণ্ট আছে, তেওঁলোকে মাস্ক পৰিধান কৰিছে আৰু গ্ৰাহকৰ কাৰণে তেওঁলোকৰ যিটো ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে তাৰ কাৰণে তেওঁলোকে পৰ্যাপ্ত ব্যৱস্থা লৈছে। লগতে আমি তেওঁলোকক গভৰ্ণমেণ্টৰ গাইডলাইনৰ বিষয়ে অৱগত কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকে এই মহামাৰীটো ৰোধ কৰাৰ ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিব। লগতে আমি তেওঁলোকক মাৰ্কেট কমিটিক অনুৰোধ জনাইছোঁ তেওঁলোকে এটা নিজাববীয়াকৈ ভলণ্টিয়াৰ গ্ৰুপ এটা প্ৰস্তুত কৰক যাতে ৰাইজৰ মাজত সজাগতাটো আৰু বৃদ্ধি কৰিব পৰা যায়। আৰু লগতে বজাৰৰ এণ্ট্ৰি আৰু এক্সিট পইণ্টত ৱাশ্বিং পইণ্টৰ স্থাপন কৰক। লগতে বেংক কৰ্তৃপক্ষকো আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকৰ EVM-সমূহত মানুহৰ যিহেতু ভিৰ হয় তাতো একেধৰণে কোভিডৰ বিপৰীতে যুঁজিব পৰাকৈ পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰে।